আজি ইমান ভাৰী ভাৰী লাগিছে আমাৰ মনে বহাব পৰা নাই ৰাতিপুৱাৰ পৰা কি হৈছে উঠাই ফোন কৰিছে হেল্ল' ৰিচা কোৱা কি হ'ল নিয়ৰ কি কৰি আছা তুমি আজি যে কিবা আছিল পাহৰি গ'লা নেকি ৰিচা ৰ'বাচোন মোৰ গাটো এনেই ভাল লগা নাই মাথাটো কিবা বিষাই আছে আৰু তুমি খং কৰি আছা মোক কি হ'লনো আজি কি আছিলে হ'ব এতিয়া বাহানা নকৰিবা বুজিছা আজি 11 আগষ্ট হয় আৰু মোৰ বাৰ্থডে হয় তুমি এতিয়ালৈকে মোক উইচ কৰা নাই কি চৰি ৰিচা আই এম ছ' চৰি মোক কালি অফিচৰ পৰা অহাৰ পৰাই গাটো বেয়া লাগি আছিলে সোনকালে শুই গ'লোঁ আৰু অফিচৰ কামো আছিলে এতিয়া উঠিয়ে মই কামত ধৰিছোঁ কিন্তু মাথাৰ বিষয়ে মই কামতে মন লগাব পৰা নাই মই পাহৰি গ'লোঁ আৰু বেয়া নাপাবা চৰি ৰিচা হ'ব নিয়ৰ কিমাননো বাহানা কৰিবা আৰু এতিয়া মই গম পাইছোঁ নহয় মই যে সেইদিনা তোমাক ডায়মণ্ড ৰিংটো দেখালোঁ বাৰ্থডে গিফ্ট দিব কৈছিলোঁ সেইকাৰণে তুমি পাহৰা ভাও জুৰিছা ন তোমাৰ যদি দিব ইচ্ছা নাই ডাইৰেক্ট ক'লেই হ'ল ইমান বাহানা কৰিব নালাগে নহয় হ'ব দিয়া নালাগে মোক একো ৰিচা কি কথাবোৰ কৈছা তুমি মই কিয় মিছা ক'ম কোৱাচোন আগতে তোমাক জানো মই যি খুজিছা তাকে দিয়া নাই হ'ব দিয়া তুমি দেখুওৱা ডায়মণ্ড ৰিংটোৱে তোমাক দিম মই তোমাক মানিটো ট্ৰান্সফাৰ কৰি দিম তুমি কিনি ল'বা দিয়া এতিয়াতো হেপ্পী থেংক ইউ নিয়ৰ আই লাভ ইউ ছ' মাছ এতিয়া মোৰ ফ্ৰেণ্ডবোৰে বাৰ্থডে পাৰ্টি দিবলৈ লগ ধৰিছে মই ৰিংটো কিনি সিহঁতৰ লগত যাম তোমাৰ গা বেয়া যেতিয়া তুমি ৰেষ্ট কৰা হা আৰু মানিটো সোনকালে ট্ৰান্সফাৰ কৰি দিবা নাপাহৰিবা অ'কে ৰিচা ভালকৈ এনজয় কৰা মই ভাল পালে ইভিনিং লগ কৰিব যাম দিয়া ঠিক আছে নিয়ৰ এতিয়া ৰাখিছোঁ দিয়া বাই অ'কে বাই কাটি দিলে কি আচৰিত তাই মোৰ ভালকৈ খবৰে নল'লে ইমানকৈ মাথা বিষাইছে বুলি কৈছোঁ এবাৰ যদি ক'লে হয় ডক্টৰক দেখাবা বা ঔষধ খাবা একো নক'লে খালি গিফ্টটোৰ কাৰণেহে যেন মোক ফোন কৰিছিলে কি মানে কেনেকুৱা ছোৱালী ইমান ভাবিব নোৱাৰোঁ দেই এতিয়া মাথাটোহে বিষাইছে আৰু নোৱাৰিছোঁ হেৰি শুনকচোন মই ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ আপুনি আজি অফিচ নাযায় নেকি মিনু নাই আজি অফিচ নাযাওঁ নেকি মোৰ গাটো ভাল লাগি থকা নাই মাথাটো অলপ বিষাই আছে কামতো মন বহাব পৰা নাই কি হৈছে হয়নে আপোনাৰ যদি গাটো বেয়া লাগিছে এইবোৰ সামৰি থওকচোন এইবোৰ এতিয়া নকৰিলেও হ'ব নহয় আপুনি ৰেষ্ট কৰক না সামৰি থওক এইবোৰ মই মাহঁতক কৈ ডক্টৰক মাতি দিব কওঁ দিয়ক নাই নালাগে মিনু ভাল পাম দিয়া হ'ব দিয়া তুমি কোৱা মতে মই কামবোৰ সামৰি থ'ম এতিয়া কিন্তু মাহঁতক ক'ব নালাগে দিয়া মায়ে অলপ বেছিকৈ চিন্তা কৰি থাকে মই অলপমান আৰাম কৰিলে ভাল পাম দিয়া মই সামৰি থ'লোঁ দিয়া অলপ ৰেষ্ট কৰোঁ ভাল পাওঁ কিজানি ঠিক আছে হ'ব দিয়ক মাহঁতক নকওঁ বাৰু আপুনি ইয়াতে বাগৰ দিয়কচোন মই মাথাটো অকণ মালিচ কৰি দিওঁ নালাগে নেকি মিনু মই এনেই বাগৰ দিলে ভাল পাম চাগে নালাগে ক'লে কেনেকৈ হ'ব ডক্টৰকো মাতিব নিদিয়ে আপোনাৰ কিবা হ'লে জানো মোৰ চিন্তা নালাগে চাওঁ বাগৰ দিয়ক মই মাথাটো মালিচ কৰি দিওঁ দিয়ক একো নক'ব আৰু ভাল পাইছেনে অলপ মিনু এতিয়াহে অলপ ভাল লাগিছে দিয়া হ'ব দিয়ক ভাল হ'ব আপুনি অলপ আৰাম কৰি থাকক এতিয়া মই আপোনালৈ ভাল কিবা এটা খাবলৈ বনাই আনো ইয়ালৈকে আপুনি উঠি যাব নালাগে দিয়ক ৰ'বাচোন মিনু কি হ'ল কওকচোন তুমি যে মোৰ ইমানকৈ কেয়াৰ লৈ থাকা মোৰ প্ৰতিটো কথাৰে খেয়াল ৰাখা বিয়া হোৱাৰ পৰাচোন মই তোমাক একোৱে সুখ দিব পৰা নাই তেওঁ মোক ইমান কিয় ভাল পোৱা আপুনি এইবোৰ কি কৈছে আপুনি মোৰ পতি পৰমেশ্বৰ হয় আপোনাৰ লগত থাকি আপোনাৰ যত্ন ল'ব পৰাটোৱেই মোৰ সৌভাগ্য তাতেই মই বহুত সুখ অনুভৱ কৰোঁ গোটেই জীৱন আপোনাৰ লগত সুখ দুখৰ সমভাগী হৈ থাকিব পাৰিলে মোক আৰু কি সুখ লাগে কওকচোন মিনু তুমি সঁচাই বৰ ভাল আপুনি ৰেষ্ট কৰক হা আপুনি ৰওক এতিয়া মই আপোনালৈ সোনকালে কিবা এটা খাবলৈ লৈ আনি আছোঁ হ'ব মিনু যোৱা চিন্তা কৰিব নালাগে মই অলপ ভাল পাইছোঁ দিয়া আৰু মাহঁতক ক'ব নালাগে হা মই কিবা কামত বিজি আছোঁ বুলি ক'বা ঠিক আছে হ'ব দিয়ক বৰ ভাগ্যৰ বলত মই মিনু নিচিনা ভাল ছোৱালী এজনী পত্নী হিচাপে পাইছোঁ ক'ত মিনু আৰু ক'ত ৰিচা মই বাৰু মিনুক ভাল পাব লৈছোঁ নেকি তেওঁ মানে লেপটপত অফিচৰ কিবা ইম্পৰ্টেণ্ট কাম এটা কৰি আছে হেনো মোক তাতে লৈ যাব দিছে ব্ৰেকফাষ্ট হয় নেকি ঠিক আছে দিয়া তেন্তে তাক তাতে খাবলৈ দিয়া
আকৌ আহিলে অফিচৰ কামত ডিষ্টাৰ্বহে হ'ব অঁ মা মই লৈ যাওঁ অঁ আহা বোৱাৰী হে প্ৰভু এখেতৰ কাৰণে মাক আজি মিছা কথা ক'ব লগা হ'ল দাদুক নধৰিব আৰু ক্ষমা কৰি দিব মা মোৰ যে ক'ৰবাত দূৰত ফুৰিবলৈ যাবলৈ মন গৈছে বিয়াৰ পিছত ক'তোৱে যোৱা হোৱা নাই এখেতক কৈ আছোঁ কি যে একোৱে গুৰুত্ব নিদিয়ে তাৰ আকৌ দূৰত ফুৰিবলৈ যাবলৈ টকা পইচা থাকিব লাগিব নহয় সি আৰু মাক দেউতাকৰ ওপৰতহে নিৰ্ভৰ কৰে মাক দেউতাক ককাইহঁতেহে দিলেহে দিয়ে আৰু সেইকাৰণে তোক কৈ আছোঁ তাক অফিচত যাবলৈ দে অফিচত যেনেকৈ হ'লেও সোমাবলৈ দে নহ'লে এনেকৈ লোকৰ ওপৰত হাত পাতি থাকিব লাগিব ঠিকে কৈছা জীয়াবা কি কৰিছা তোমাৰ লগত কথা এটা আছিল কি হ'ল মিনু কি কথা আছিলে জীয়াবা তোমাৰ ওচৰত মাথাৰ বিষৰ টেবলেট আছে নেকি তোক আকৌ মাথাৰ বিষৰ টেবলেট কিয় লগা হ'ল মোক নহয় জীয়াবা এখেতৰ কাৰণেহে লাগে এখেতৰ মাথাটোহে অলপ বিষাই আছে সেইকাৰণে মানে ভাবিলোঁ তোমাকে খোজো তোমাৰ তাত থাকে যে আগতেও তোক শাহু মাক নুখুজিলি কেলে ডক্টৰ মাতি দিব ক'ব লাগিছিল নাই মামী এখেতে মানে মাক ক'বলৈ মানা কৰিছে মায়ে নহ'লে বেছিকৈ চিন্তা কৰে যে টেনশ্যন লৈ থাকিব সেইকাৰণে মোক ক'ব মানা কৰিলে মই সেইকাৰণে জীয়াবাকে খুজিলোঁ আছে যদি দিয়াচোন টেবলেটটো খালে কি জানে অলপ সোনকালে ভাল পায় হ'ব দে মই চাব লাগিব পালে তোক দি আহিম যা অঁ ঠিক আছে জীয়াবা জীয়া মাজনী মই চান্স পাই গ'লোঁ এতিয়া চোৱা মই কি কৰোঁ কেনেকৈ শাহুৱে মিনুক বেয়া পায় চাই থাকা তুমি কি চান্স পালানো কি কৰিবা মা মই একো বুজি পোৱা নাই লাহে লাহে বুজি পাই যাবা ব'লা এতিয়া মোৰ লগত জানো বা কি কৰা তুমিহে জানা আৰু ব'লা ব'লা মাজনী সেইফালে বাগিচাখন অলপমান জংঘল হৈছে মানুহ এটাৰ লগত চাফা কৰাব লাগিব বিয়নী কি কৰি আছে বিয়নী নাই এনেই বাগিচাখন অলপ চাব আহিলোঁ আৰু মুকলি বতাহ এখন লওঁ বোলো হয় নি পিছে নিয়ৰে মানে আমাৰ সৌজাই গা ভাল পাইছেনে মানে বিয়নী কি কৈছে নিয়ৰটো ঠিকে আছে কি হৈছে তাৰ আপুনি হ'বলা একোৱে গম নাপায় নেকি জয় বোলে মাথা বিষ ৰাতিপুৱাৰ পৰা জ্বৰ আপুনি মাকজনী হয়নো গম নাপায়নে হেই কি কথা কৈছে বিয়নী কি কথা কৈছে তাৰ জ্বৰ মাথা বিষ মোক মিনুৱে কৈছে নহয় নিয়ৰ অফিচৰ কামত বিজি হৈ আছে সেইকাৰণে তাতে খাবলৈ লৈ গৈছে আপোনাক কোনে ক'লে এইবোৰ মিনুৱে কৈছে আকৌ মিনুৱে জীয়াৰ ওচৰত টেবলেট বিচাৰি গৈছিলে নহয় জ্বৰ মাথা বিষৰ মা গৈছিলে বিয়নী আমি সুধিছোঁ নহয় কি হ'ল কিয় লাগে জয় বোলে জ্বৰ মাথা বিষ গা বেয়া ইয়ে আপোনাক কোৱা নাই আপোনাক ইমান মিছা কথা কৈছেনে তাই আপুনি তাইক ইমান মৰম কৰে তাই আপোনাক কিয় ইমান ডাঙৰ মিছা কথা এটা ক'ব পাৰিলে ৰ'ব বিয়নী মই নিজে চাই আহিমগৈ তাই কিয় মোক ইমান মিছা কথা ক'ব মোৰ ল'ৰাটোৰ ইমান গা বেয়া আৰু তাই মোক ইমান ডাঙৰ মিছা কথা এটা ক'লে এনেকুৱা হ'ব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই মই এতিয়া খবৰ কৰোঁগৈ ৰ'ব ব'লক বিয়নী আমি গৈছোঁ মা তোমাক কিন্তু মানি গৈছোঁ দেই এতিয়াহে ভাল লাগিব চাই মিনুৱে গালি কেইটামান খাব মোৰ মনটো বৰ শান্তি পাব দেই মই তোমাক কৈছিলোঁ নহয় জীয়া মাজনী এতিয়া খেলখন চাওঁগৈ ব'লা মৰমৰ শাহু বোৱাৰী মৰমৰ বান্ধোন কেনেকৈ চিঙো চাই থাকা ব'লা মা হেল্ল' বন্ধু বান্ধৱীসকল আজিৰ খণ্ডটো চাই কেনে পালে বাৰু জীয়া মাকে বাৰু শাহু বোৱাৰী মৰমৰ বান্ধোন ছিঙি পেলাব নেকি তেওঁলোকৰ উদ্দেশ্য পূৰ হ'ব নেকি জানিবলৈ চাই থাকক আজলি বোৱাৰী খণ্ডসমূহ আৰু আজিৰ খণ্ডটো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই এতিয়া নতুন নতুন ভিডিঅ'সমূহ চাই থাকিব পাৰিব আজিলৈ আহিছোঁ বাই বাই